হ্যালো এভরিওয়ান, এইফালে দেখিছেনে মৰ্ণিং এইফালে চুজি বনাই আছোঁ। চুজিকেইটা ভাজি থ'লে দুপৰীয়া মানে পটককৈ বনাই দিব পাৰি। এইফালে মাছ ভাজি আছোঁ। এইফালে দেখিছেনে আমি ৰ'দত বহি পেলাই ধুনীয়াকৈ আনি পেলাই ভাতকেইটা খাইছোঁ। এইফালে মায়েও খাই আছে। তাৰপাছত এইফালে দেখিছেনে হাঁহকেইটা একদম মানুহ এজনী কোনোবা আহিলেই একদম গোটেই সোপা চাপি আহে কিবা দিছোঁ বুলি। আৰু এইফালে ওলালোঁ মানে দাদাহঁতৰ ঘৰত পুখুৰীত মাছ ধৰি আছিলে, যাবলৈকে বুলি ওলালোঁ দুইজনী। আকৌ আমি আহি পোৱালে মাছ ধৰি শেষেই হ'ল, দেখিছেনে বাৰু। আৰু এইফালে আহি পেলাই একদম ভাবিলোঁ নিজে কৰি থকা কাপোৰযোৰকে পিন্ধি পেলাই অকণমান ৰিলচ এটাকে বনাওঁ। এই যে দেখিছেনে কাপোৰযোৰ পিন্ধি আৰু ইয়াত লগত কাপোৰযোৰৰ লগত মিলাকৈ গহনা এযোৰ পিন্ধিবতো লাগিবই। সেইটো কাৰণে ভাবিলোঁ ৰঙাডালকে পিন্ধোঁ। চাওকচোন এইডাল ৰঙাডালে বাৰু খুৱাইছেনে বাৰু। এইফালে চাওক একদম ধুনীয়াকৈ পিন্ধি লৈছোঁ। আৰু এইফালে ফুলিযোৰটো থাকিলে ফুলিযোৰটো পিন্ধিবই লাগিব। আৰু এইফালে ফুলিযোৰ পিন্ধি ল'লোঁ লগতে। আৰু আঙুঠিটো দেখিছেনে একদম এইবাৰ ৰাসত কিনিছিলোঁ আৰু ৰোহিণী ভাও ল'বলৈ। আৰু মই এইবোৰ পিন্ধি বেছিকৈ বিশেষকৈ বেয়া পাওঁ। ইয়াতে ৰিলচটো বনাবলৈ বুলিহে মই পিন্ধিবলৈ ল'লোঁ। আৰু এইফালে দেখিছেনে ৰিলচ বনোৱা আছোঁ এইফালে। আৰু এইফালে আমাৰ দেহাই খান্দি কোৰখনে কি কৰি পেলালে চাওকচোন, মাটি একেবাৰে ঢাপ বনাই দিলে। আবেলি হৈ আহিলেই নহয় আৰু বতৰটো বেয়া কৰি আহিছে। বৌ এজনীয়ে ফোন কৰিলে ছাগলীকেইটা বোলে আনি দিব লাগে, তেওঁ ক'ৰবাত কৈছে, সেইটো কাৰণে ছাগলী নিবলৈ আহিলোঁ। চাওকচোন ইমান সোপা যে ছাগলী কেনেকৈ যে চম্ভালে সঁচাকৈ দেই। তাৰে মাজৰ আকৌ এজনী আমাৰ আছিলে। তাৰপাছত আকৌ ৰিলচ এটা বনাবলৈ ল'লোঁ নহয়। আৰু আজিলৈ বাই, ৰিলচটো চাব দেই, বাই। बदले रास्ते झरने और नदी, बदले दीप की टिम टिम, छेड़े